আছে মেলা চাই ভাল লাগিলে খুব ভাল লাগিলে বাই বাই কৈ দিয়া হেল্ল' বন্ধুসকল কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে ভাল তো বন্ধুসকল আমি আহি পাই গ'লোঁ আজি মানে নাহৰকটীয়াত অধিৱেশন আছিলে অধিৱেশন আহি পাই গ'লোঁ আৰু মোৰ লগত আছে আজি ন ভাল লাগিছে ন আজি মানে ব্লগটো মানে মই ঘৰৰ পৰা ষ্টাৰ্ট কৰিম বুলিছিলোঁ অলপ বতৰটো বেয়া কাৰণে বৰষুণ দি আছিলে সেইটো কাৰণে মানে ডাইৰেক্ট ইয়াৰ পৰাই ষ্টাৰ্ট কৰিছোঁ তো বন্ধুসকল ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধুসকল আমি এইফালে পাই গ'লোঁ আমি মানে পাছফালে দি সোমালোঁ পাছফালে গেটেদি সোমালোঁ হয় নাই পাছফালে গেটেদি সোমালোঁ পাছফালে সোমাইছোঁ বজাৰ বহি আছে এইফালে বজাৰ বহি আছে আপোনালোকক দেখাম বাৰু আৰু ভিডিঅ'টো চাই ৰাখক খুব ভাল লাগিছে আহি কিনে আজি এখন হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 91 সংখ্যক অধিৱেশন হয় 91 সংখ্যক অধিৱেশন এবাৰ আমাৰ মানে ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ নাহৰকটীয়াত মানে পাতিছে তো আৰু এইফালে চাওক বহুত ডাঙৰকৈ পাতিছে বাপৰে একদম কিমান ডাঙৰকৈ পাতিছে চাওক আপোনালোকে কিমান ডাঙৰ হয় প্লাছ আমাৰ গোটেই অসমৰ বহুত বিভিন্ন ঠাইৰ পৰা মানুহ আহিছে চাবলৈ ইয়াত বাপৰে ইমান মানুহ আজি এইখিনি মানে এইফালৰ পৰা মেইন গেট হয় নেকি এইফালে আৰু ইমান মানুহ আছে আজি আৰু শোভাযাত্ৰা কৰিবলৈ গ'ল বুলি আমি গম পাইছোঁ মানে শোভাযাত্ৰা কৰিবলৈ গ'লগৈ আমাৰ অহা দেৰি হ'ল আপোনালোকক দেখাব নোৱাৰি তথাপিতো আপোনালোকক বাকীবিলাক দেখাম আৰু অকল ফাইনেলি মানে এইফালে আমি মেইন গেট পাই গ'লোহি এখন হৈছে মেইন গেট হয় তাৰপিছত আপোনালোকক দেখাইছোঁ আৰু প্ৰথম জীৱনৰ ফাৰ্ষ্ট ডে আহিছোঁ মানে ইমান ডাঙৰ অধিৱেশন চাবলৈ প্ৰথমে এবাৰ ফাইনেলি আপোনালোকক মানে বন্ধুসকলে এইফালে আমি প্ৰথম মানে মেইন গেটখন দেখাই দিলোঁ আৰু ভিতৰলৈ সোমাই যাওঁ কি হৈছে আৰু দেখাম মানে ইয়াত মানে সৰু সৰু বাচ্ছা মানে যদি এটা দি দিয়ে ন সৰু বাচ্ছা এটা দি দিয়ে ন সহায় থাকিব মানে ইমান ডাঙৰ মানে মানুহ ভিৰ চাওক ইমান ভিৰ মানুহ মানে আৰু বাচ্ছা এটা দিলে মানে সহায় থাকিব চাওক আপোনালোকে মানে এইটো হ'ল আপোনাৰ अबे ओ दिवाली की फुलझड़ी মূল নামঘৰ হয় এই ধৰি লওক মানে আপোনালোকৰ মণিপা চনিপা চোৱালে বা বাইক চাইক চুৰি হ'ল তেতিয়াহ'লে আপোনালোকে ইয়াত আহি কিনে জনাব আৰু আপোনালোকে ইয়াত জমা দি দিব মানে আপোনালোকক গতাই দিব বস্তুটো পাটৰ গামোচা চিনাকি পৰ্ব দি গামোচা লাগি লৈ যাবলৈ সেৱা জনাইছোঁ প্ৰসাদ খাইছোঁ ন খাই লওঁ আমি এইফালে প্ৰসাদ আৰু বন্ধুসকলে মানে এইফালে আছে এখন পতাকা তোলন মূল মণ্ডল হয় আৰু আপোনালোকক পতাকা মণ্ডলৰ কেনেকুৱা ধৰণৰ কি বন্ধুসকল মূল মণ্ডলত আছে মানে গোটেই অসমৰ যিমানকেইখন জিলা আছে গোটেইকেইখন জিলাৰ নাম এনেকৈ লিখা থাকে চাওক গোটেইখন জিলাৰ নাম ইয়াত কলিয়াবৰ লিখা আছে যেনেকৈ আৰু ইয়াত হোজাই বুলি লিখা আছে মানে প্ৰত্যেকখন অসমৰ প্ৰত্যেকখন জিলাৰে ইয়াত নাম লিখা আছে ধুনীয়াকৈ গোটেই ৰাউণ্ডটোতে এনেকৈ লিখা আছে আপোনালোকে চাওক গোটেই মোৰ পতাকা মানে কেন্দ্ৰীয় সেৱা বাহিনী শিবিৰলৈ গৈ আছিলোঁ মানে কেন্দ্ৰীয় সেৱা বাহিনী শিবিৰত যিমানখিনি অতিথি আছে অতিথি থাকিব পৰা সুবিধা দি দিছে খালি সিহঁতৰ কোনো পইচা নালাগে বাছ বেছ এটা লাগে বেছটো থাকিলে মানে তাত সুবিধাখিনি চব দিব থাকিবলৈ এইটো যে খোৱা বোৱা আদি কৰি আৰু এইফালে আছে আপোনাৰ নাহৰকটীয়া গাভৰু দলঙৰ দৃশ্যটো অঁকা আছে ইয়াত চাওক আপোনালোকে ফাইনেলি বন্ধুসকল আমি মানে ভোজন ঘৰৰ পৰা আহিলোঁ আহি কিনে আৰু এতিয়া আমি আহি আছোঁ নেক্সট গ্ৰন্থমেলাত আৰু বন্ধুসকল এইফালে আমি মানে পাই গ'লে গ্ৰন্থমেলা চাওঁ এইফালে এয়া গ্ৰন্থমেলা কিমান ডাঙৰকৈ পাতিছে আপোনালোকে চাওক গ্ৰন্থমেলাখন আপোনালোকক দেখাম চাই মেলাখন ইমানেই ডাঙৰ মানে একদম মানে চব বস্তুৱে পোৱা যায় ইয়াত কাপোৰ পৰা আদি কৰি যিটো লাগে মানুহৰ দৈনন্দিন জীৱন যিখিনি দৰকাৰ চব পোৱা গৈছে
ইমানেই ডাঙৰ মানে ঘূৰি 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 আজি আমনি লাগি গৈছে একদম ভাগৰ লাগি গৈছে ইমানেই ডাঙৰ A few moments later. আৰু ফাইনেলি আজি মেলাত আহি কিনে মনোজ দাৰ লগত চাওক ভাল লাগিলে খুব ভাল লাগিলে মনোজ দা আৰু মেলা চাই ভাল লাগিলে মনোজ দা খুব ভাল লাগিলে Thank you. আমি ভবাই নাছিলোঁ আৰু বহুত ইউটিউবাৰ আহিব লাগিছিলে খালি ভাল লাগিছে আজি এইটো হয় এইফালে বৌ আছে ন বৌ এইফালে আৰু এইফালে কস্তুৰী এইফালে কস্তুৰী চোৱা ইমান কিউট আছে কস্তুৰী এইফালে চাই দিয়া এইফালে চাই দিয়া ইয়াত চাই দিয়া কস্তুৰী কি হ'ল এইটো ডেইলি চাব লগা ব্লগ এইফালে কস্তুৰী বাই বাই কস্তুৰী বাই বাই দি দিয়া বাই বাই এইফালে কস্তুৰী বাই বাই দি দিয়া কস্তুৰী এইফালে চোৱা এইফালে চোৱা বাই কৈ দিয়া বাই বাই কৈ দিয়া ফাইনেলি গাছ আমি আহি গ'লোঁ গ্ৰন্থমেলাৰ পৰা আহি থাকোঁতে আমি মনোজ ভাইক লগ পালোঁ খুব ভাল লাগিল আজি মনোজ ভাই মানে খুব ভাল লাগিলে একদম মানে সপোন লাগি গৈছে আজি মনোজ ভাইক লগ পালোঁ খুব ভাল লাগিলে বহুত একদম মানে কস্তুৰী ইমান কিউট হয় চফা চাইছোঁ আজি ফাৰ্ষ্ট টাইম কস্তুৰীক ইমান কিউট হয় কস্তুৰী ইমান ভাল লাগিলে আৰু বন্ধুসকল যদি আজি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব বন্ধুসকল আজি ভিডিঅ'টো মানে যিমানখিনি পাৰিলোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ দেই ভিডিঅ'টোত মানে অধিৱেশনখনৰ গোটেইখিনি দেখাব নোৱাৰিলোঁ তথাপিও ইমান ডাঙৰ অধিৱেশন যিমানখিনি পাৰিলোঁ য'ত গ'লোঁ মই তাত আপোনালোকৰ ভিডিঅ' ধুনীয়াকৈ দেখালোঁ আৰু আশা কৰোঁ নিশ্চয় ভাল পাব আৰু নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম আজি ভিডিঅ'টো বাই বাই আৰু ফাইনেলি বন্ধুসকল মানে আজি মনোজ ভাইক লগ পাই সঁচাকৈ বহুত ভাল লাগিলে ইমান ভাল লাগিলে নহয় একদম মই ভবাই নাছিলোঁ যে মনোজ ভাইক এনেকৈ লগ পাম বুলি কিন্তু মই ভাবিছিলোঁ কি মনোজ ভাই ঘৰলৈ এদিন যাম লগ কৰিম এনেকৈ ভাবিছিলোঁ কিন্তু আজি এনেকৈ লগ পাম বুলি মই ভবাই নাছিলোঁ আৰু সেয়েহে মনোজ ভাই মানে যেতিয়া নেকি লগ পালোঁ তেতিয়া মানে কস্তুৰীকো লগ পালোঁ আৰু কস্তুৰী লগ পাওঁতে মানে মই মোৰ হাতত দিবলৈ একো নাছিলে তথাপিতো একোৱে নাছিলে মানে চকলেট এটাও নাছিলে আৰু তাৰপিছত মানে মই দোকানত গৈছোঁ দোকানত গৈ মানে এইটো বুটলটো ল'লোগৈ কস্তুৰীৰ কাৰণ বুটলটো লোৱাৰ পিছত মানে কস্তুৰী মানে মনোজ ভাইক লগেই নাপালোঁ বিচাৰিয়ে নাপালোঁ ইমান বিচাৰিলোঁ লগেই নাপালোঁ তো বেয়া লাগিলে এইটো দিব নাপালোঁ কাৰণে কস্তুৰীক এদিন যাম মনোজ ভাইক ঘৰত লগ কৰিম আৰু তেতিয়া মানে কস্তুৰীলৈ লৈ যাম ভাল গিফ্ট এটা এতিয়াও মানে বহুত মানুহ গৈ আছে বাপৰে